ঘনিষ্ঠতাৰ প্ৰভাৱ মডেল অৰ্পিতাৰ নামত আছে ৩১টা জীৱন বীমা সকলোতে নমিনী পাৰ্থ চেটাৰ্জী। পশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৰাজ্য শিক্ষণৰ শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু মডেল অৰ্পিতা মুখাৰ্জীৰ নিত্য নতুন তথ্য পোহৰলৈ আহিছে। তদন্তকাৰী সংস্থা ইডিয়ে প্ৰকাশ কৰা মতে অৰ্পিতা মুখাৰ্জীৰ আছে ৩১টা জীৱন বীমাৰ পলিচি আৰু এই প্ৰতিটো পলিচিতে নমিনী হিচাপে অপসাৰিত মন্ত্ৰী পাৰ্থ চেটাৰ্জী। কলিকতাৰ প্ৰৱৰ্তন সঞ্চালকালয় ইডিৰ এখন বিশেষ আদালতত এই দাবী কৰিছে ইডিৰ বিষয়াসকলে। পাৰ্থ আৰু অৰ্পিতাক 10 দিনৰ ইডিৰ জিম্মাত পিছত বুধবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হৈছিল। শুনানিৰ সময়ত ইডিয়ে দাবী কৰিছিল যে অৰ্পিতাৰ ৩১টা জীৱন বীমা পলিচিত মনোনীত ব্যক্তি হিচাপে আছে পাৰ্থৰ নাম। এই কথাই দুয়োৰে মাজত কিমান ঘনিষ্ঠ সম্পৰ্ক আছে তাকে বুজাইছে। কেলেংকাৰীৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ আৰু মডেল অভিনেত্ৰী অৰ্পিতাক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা ইডিয়ে দাবী কৰি আহিছে যে দুয়োজনৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। অথচ অৰ্পিতা পাৰ্থ চেটাৰ্জীৰ পত্নীও নহয়। অনুসন্ধানকাৰীসকলে ইতিমধ্যে তেওঁলোকৰ নামত বহুযুটীয়া সম্পত্তি বিচাৰি পোৱা বুলিও দাবী কৰিছে। ইডিয়ে যুক্তি দিছে যে দুয়োৰে মাজত ঘনিষ্ঠ সম্পৰ্ক নাথাকিলে এনে হ'ব নোৱাৰে।